মাৰক ধৰি বাপেৰক ধৰি কথা নকবি এই কথা নকবি মাৰক ধৰি বাপেৰক ধৰি তোৰ বাপেৰ মাৰক ধৰিলে কেনেকুৱা লাগিব কথা হে নহয় নহয় সঁচাকে আপোনাৰ মায়ে আনিছিলে ৰ হেল্ল' বিকাশ হয় আপুনি কোনে ক'লে বাৰু মই য'ৰ পৰা হ'লেও কৈছো বাৰু ঠিক আছে সি কিমান অসভ্য মোক মাৰক ধৰি কথা ক'ব চাব দেই সি কথা ক'ব ইয়াৰ ব্যৱহাৰ কিমান বেয়া চাব দেই তই কি এইবোৰ ট্ৰেডিং YBI ট্ৰেডিং এপত যে তই এইবোৰ অনলাইন দি আছ যে মোবাইলত যে মানুহক যে হেৰি কৰি আছ যে মিছা মিছা প্ৰলোভন দি আছ যে তই বাইদেউ আপুনি কোন জেগাৰ পৰা ক'লে বাৰু কোন জেগাৰ পৰা ক'লে গুলি মাৰ তই যে এনেকে যে তই ভুৱা ই একদম মাইকী মানুহৰ ব্যৱহাৰ নাজানে মাইকী মানুহৰ মুঠতে ব্যৱহাৰ একেবাৰে নাজানে মাইকী মানুহক মুঠতে একেবাৰে সন্মান কৰিব নাজানে ইয়াৰ ব্যৱহাৰ কিমান বেয়া চাব দেই ইয়াৰ ব্যৱহাৰ কিমান বেয়া চাব এনেকুৱা ট্ৰেডিং এপ এইবোৰতো কিমান আজিকালি জাল হেৰি হৈ আছে হে বাইদেউ আপুনি সম্পূৰ্ণ কথাটো জানি নোলোৱাকে এনেকে কোৱাটো ভাল হোৱা নাই তই এতিয়া সাধাৰণ সহজ সৰল মানুহক তই ঠগি কেনে খাম বুলি ভাবিছ নি তই লুটি পুটি খাম বুলি ভাবিছ নি তই কি জাল পেলাইছ নহয় আপুনি মই সাধাৰণ মানুহৰ পৰা পইচা খোৱা আপুনি দেখিছিলে নেকি তই যে এনেকে যে তই যে অনলাইনত দি দিছ যে তই যে পুৰা ফেচবুকত দি দিছ যে তই পুৰা পাব্লিছ কৰিছ যে এনেকে একদম পাবই আপোনালোকে একদম ডাঠি কৰি যে কৈছ তই খাইছ তাৰমানে কিবা কাৰোবাৰ পৰা টকা খাইছ তই সহজ সৰল মানুহৰ পৰা টকা খাইছ তই সেইকাৰণে তই ইমান ডাঠিকে ক'ব পাৰিছ কথাষাৰ আপুনি দেখিছিলে নেকি খোৱা প্লেনিং আছে তাৰমানে পুৰা তই খোৱা কোটিপতি হ'ম বুলি খাই বৈ মানে হেৰি হ'ম বুলি ভাবিছ তাৰমানে তই ধনী হ'ম বুলি ভাবিছ তাৰমানে নহয় বাইদেউ আপুনি দেখিছিলে নেকি দেখিছিলে নেকি তই নিজে প্ৰমাণ নিজে দিছ আকৌ তই ফেচবুকত YBI ট্ৰেডিং এপৰ বিষয়ে একদম পুৰা ফালি আছ আকৌ সঁচাই মিছাই ফালি আছ আকৌ আপুনি মোৰ কথাটো শুনক যেতিয়া ট্ৰেডিং এপটো বন্ধ হোৱা নাছিল তেতিয়া পইচা সকলোৱে উইড্ৰল কৰি আছে এতিয়াহে বন্ধ কৰিছে প্ৰমাণ দিব লাগিব নহয় এতিয়াহে বন্ধ কৰিছে নহয় কিমান জনে পইচা পালে ট্ৰেডিং এপৰ পৰা YBI পৰা মোক প্ৰমাণ দিব লাগিব সেইটো মই নাজানো যোনসকলে ট্ৰেডিং এপত মানি আৰ্নিং কৰিবলৈ যোনসকলে পইচা লগাইছিল সিহঁতে জানিব মইতো লগোৱা নাই মইতো আৰু YBI কোনো মানুহ নহয় তুমি আকৌ নলগোৱাকে নিজৰ পইচা নফচাকে তোমাৰ আকৌ কি প্ৰুফ থাকিলে তুমি পইচা পাবাই যে বুলি কেনে তুমি যে সেই সাধাৰণ মানুহখিনিক যে কৈ কেনে প্ৰলোভন দি কেনে ফচাবলৈ বিচাৰিছা যে তাৰমানে তুমি কি তাৰমানে তোমাৰ নহয় প্ৰমাণৰ কথা এনেকুৱা আকৌ ধৰি লওক আমাৰ গাঁৱৰ আশে পাশে যোনসকল লোকে লগাইছিলে সিহঁতি কৈছে আকৌ মই গম পাইছো সেই সহজ সৰল মানুহ তহঁতৰ গাঁৱৰ ওচৰৰ মানুহখিনি সহজ সৰল জানো মই চিনি পাওঁ সেইকাৰণে তই কি কৰিছ মানুহখিনিক প্ৰলোভন দি পাইছে বুলি কৈ তই টকা লুটিছ সিহঁতৰ পৰা মই চব লগাই দিম সিহঁতক চাই থাক তই আপুনি মোৰ নাম্বাৰটো কাৰ পৰা ল'লে বাৰু নাম্বাৰ গুলিমা নাম্বাৰ পাব লাগিছে নেকি তোক মোৰ সেইদিনাখন ফেচবুকত দেখিয়ে মই তোৰ নাম্বাৰ কালেকশ্যন কৰিছোঁ তোক ফেচবুকত দেখি মোৰ মাথা গৰম হৈ গৈছে হে YBI এইবোৰ কত কোম্পানী আহিছে ঠগিছে খাইছে কৈছে সাধাৰণ সহজ সৰল মানুহক লুটি পুটি গৈছে তই আকৌ YBI বিষয়ে কি জান সেইবোৰ ক কোম্পানী হয় কচোন তই কি কোম্পানী হয় কচোন তই হে সেই আপোনাৰ মায়ে আমেৰিকাৰ পৰা আনিছিলে কোম্পানীটো আপুনি গম পোৱা নাই নেকি কোনে আনিছিলে আপোনালোকৰ মায়ে আনিছিলে আকৌ আমেৰিকাৰ পৰা মাৰক ধৰি বাপেৰক ধৰি কথা নকবি এই কথা নকবি মাৰক ধৰি বাপেৰক ধৰি তোৰ বাপেৰ মাৰক ধৰিলে কেনেকুৱা লাগিব কথা হে নহয় সঁচাকে আপোনাৰ মায়ে আনিছিলে ৰ তই এইখিনি মোৰ মিটাৰটো উঠালি তোক মই ভালকে কথাখিনি মানিলে কৈ আছিলো তই বাপেৰ মাৰক ধৰি কেনে কথা কেলে কৈছ তই ভুল কৰিছ কিবা কৰিছ সেইবোৰ তোৰ কথা তই বাপেৰ মাৰ মোক চিনি পাৱ নে জানি পাৱ হে আপোনাৰ এনেকে ফোন কৰি পিনে দম দি থকা আপোনাৰ কাম নে কি এইটো কি কাম আকৌ তোক আকৌ কৈছে চবে কৈছে আকৌ এইটোৱে বোলে মিছা বোলে ভুৱা বোলে হেৰি দি আছে বোলে ফেচবুকত বোলে পুৰা বোলে এডভাৰটাইজ কৰি আছে বোলে YBI বিষয়ে বোলে হেৰি কৰি আছে বোলে এতিয়া লুটিব বোলে সাধাৰণ সহজ সৰল মানুহখিনি লুটি পুটি খাব আহিছে এইটোৱে বোলে বাইদেউ দিবচোন সেইকাৰণে গালি বুলি মোক কেইবাজন মানুহক ফোন কৰি কৈছে মই সেইকাৰণে নম্বৰ কালেকশ্যন কৰিলোঁ তোৰ নম্বৰ কালেকশ্যন কৰি মই তোক ভালকৈ হেকাত দিম বুলি ভাবিছোঁ তোক মই আপুনি যেন উঠনি পৰা মোক তই বুলি কথা কৈ আছে আপুনি কোন ফালৰ পৰা মই আপোনাৰ ভাই হয় নে ককাই হয় নে কোন ফালৰ পৰা কি সম্বন্ধীয় হয় মই তই বুলিয়ে কথা কওঁ মানুহক গম পাৱ নে তই তই বুলি নক'ব কাৰণ কেলৈ আপোনাৰ ঘৰৰ মানুহ মই নহয় যেন তই বুলি নক'ব দেই কথা কলি তই মোৰ মাৰক ধৰি কথা কলি মাৰ বাপেক ধৰি কথা নহয় মই মাৰক ধৰি কোৱা নাই মই মা বুলি কৈছো মোৰ মা আছে মই মা বুলি কৈছো মাৰক ধৰি কোৱা নাই মা বুলি কৈছো প্ৰথমে কলি তোৰ বোলে মায়ে আনিছিলে আকৌ আপোনাৰ মায়ে আনিছিলে আমেৰিকাৰ পৰা বুলি ক'লে সেইটো কৈছো মানে এইটো সন্মান কৰি কৈছো যেন YBI যোনটো ট্ৰেডিং এপটো শ্বেয়াৰ মাৰ্কেট যোনটো এপটো আপোনাৰ মায়ে আনিছিলে হেৰি লিখা পঢ়া কৰি পিনে অসমলৈ কেইটকা পালি তই কেইটকা পালি মই পোৱা নাই আপোনাৰ মায়ে আনিছিলে আপোনাৰ মায়ে আকৌ বোলে 10 কোটি মান বোলে লুটিলে বোলে কিহৰ মাৰক ধৰি কথা কয় নীলা চলা বাপে মাৰক কথা ক'বলৈ নাহিবি
মাইকী মানুহ আপুনি মোক এনেকে ফোন কৰি পেলাই অধিকাৰ ক'ত পালে? পুৰুষ জাতিটোৰ কাৰণে চালে আজি নাৰী জাতি সুৰক্ষিত নহয় হে নাৰী জাতিক সন্মান কৰিব নাজানো আজিলৈকে পুৰুষ জাতি হয় হলো বুলি তহঁতৰ কি একদম তহঁতি কি হেৰি কৰিছে নেকি হে বিল আছে চুৰ বুলি ভাবিছে নেকি তহঁতে নিজকে না সন্মান কৰিব নাজানো আজিলৈকে মই মাইকী মানুহক আপোনাৰ ওপৰত মই বিহিত ব্যৱস্থা লৈ আছো মই এইটো মই তহঁতি ছ'চিয়েল মিডিয়া ৰেকৰ্ডিংটো মই ছ'চিয়েল মিডিয়াত দিম মই আপোনাক মই সন্মান কৰি কৈ আছিলো কিন্তু আপুনি বৰ অশ্লীল মাত ব্যৱহাৰ কৰিলে তহঁতৰ যে পুৰুষ জাতিটোৰ কাৰণে আজি আমি নাৰী জাতি স্বাধীন নহয় কতো সুৰক্ষিত নহয় আজি মাৰ বাই ভালি তহঁতি এতিয়া মাৰ উঠি কথা কলি একো চিনি নাপাওঁ মাৰ বাবে ডাঙৰ সৰু একো চিনি নাপাওঁ মাইকী মানুহক সন্মান কৰিব নাজানো বাই ভনী সন্মান কৰিব নাজানো শুনক মইতো আপোনাক অথনিৰ পৰা বাইদেউ বুলি কৈ সন্মান কৰিছো আৰু আপুনি বুলি কৈ মই সন্মান কৰি কথাখিনি কৈ আছো কিন্তু আপুনিহে ইমান জলজলা দিছে আপুনি কথাটো ক'বই পৰা নাই যেন কি ক'ত কেইটকা পোৱা দেখিলি কোন ঘৰীয়া পাইছে ৱাই বিয়াৰ পৰা পইচা কচোন কোন ঘৰীয়া পালে ৱাই বিয়াৰ পৰা পইচা মই একচুৱেলি বিয়া পতা নাই মই বিয়া পাতিবৰ কাৰণে চাইহে আছো আপুনি আহিব নি মোলে এই হাৰামজাদা কথা ক'বলৈ আহিছ মই বোৱাৰী নাছিল গম পাৱ নাই তই